স্যার আকৌ কি আকৌ এবাৰ মাতি চাওঁ স্যাৰ এওঁৰ সন্মুখত অংক স্যাৰ 0 ইংৰাজী স্যাৰ ফেইল হ'বই কাৰণ প্ৰিন্সিপাল এয়াও অসমৰে দৃশ্য এজন শিক্ষক বদলি হোৱাত এনেকৈয়ে কান্দোনত ভাঙি পৰিছিল শিক্ষাৰ্থী অভিভাৱক সেইখন অসমতে পুনৰ শিক্ষক সমাজ সভ্য সমাজক লজ্জানত কৰা ঘটনা আন প্ৰিন্সিপালে সোধে ইউনিফৰ্ম পিন্ধি কিয় অহা নাই এইজন প্ৰিন্সিপালে সোধে কি পিন্ধি হৈছা আন প্ৰিন্সিপালে কয় বিদ্যালয়লৈ আহিবা এওঁ কয় মোৰ ওচৰলৈ আহিবা সেৱা কৰিবলৈ ভৰি এনেকৈ আগবঢ়াই দিয়ে তেওঁ খালি গাত ফটো দিয়ে হাফ পেন্ট পিন্ধা ফটো দিয়ে এওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়া উত্তৰ অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত তেওঁ কালিমা খানিলে তো আৰু সন্দেহ কিন্তু এতিয়াতো আৰু উপায় নাই ফটো স্ক্ৰিনশ্বট ভাইৰেল হল কথাবোৰ ওলাই গল মেসেঞ্জাৰত সাৰে কাপোৰ খুলি দিলে মুখাখনে খুল খাই গল আন প্ৰিন্সিপালে সোধে ইউনিফৰ্ম পিন্ধি কিয় অহা নাই এইজন প্ৰিন্সিপালে সোধে কি পিন্ধি হৈছা আন প্ৰিন্সিপালে কয় বিদ্যালয়লৈ আহিবা এওঁ কয় মোৰ ওচৰলৈ আহিবা সেৱা কৰিবলৈ ভৰি এনেকৈ আগবঢ়াই দিয়ে তেওঁ খালি গাত ফটো দিয়ে হাফ পেন্ট পিন্ধা ফটো দিয়ে এওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়া উত্তৰ অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত তেওঁ কালিমা খানিলে মেসেঞ্জাৰত তেওঁৰ কথোপকথন এনে অশ্লীল আমি আপোনালোকক ক'বও নোৱাৰো দেখুৱাবও নোৱাৰো তেওঁ মহাবিদ্যালয়ত থাকে না থাকে সেয়া পাছৰ কথা পাতি থকা ছোৱালীজনীক কিন্তু তেওঁ একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়ে বয়স তেওঁৰ বাঢ়ি গল কিন্তু এতিয়াহে যৌৱন আহি গল কাৰণ মেসেঞ্জাৰত এজনী সৰু ছোৱালীজনীও একেই চলাহি কথা কয় কমনো কাক গম পাব কেনেকৈ ডিলিটে কৰি মেছেজ দেখিব কেনেকৈ আৰু যে কত কি সুমা দিয়াৰ কথা গালত সাৰ পৰি গল জালত